নমস্কাৰ। লিপি আৰু পাঠ সমীক্ষা কাকতখনৰ মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ। এইটো কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী 3rd চেমৰ সকলোৰে বাবে যিখন DSC পেপাৰ তাৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ চাব। লিপিৰ বিকাশৰ ইতিহাসক কেইটা স্তৰত বিভক্ত কৰিব পাৰি আলোচনা কৰক, বা লিপিৰ বিকাশৰ ইতিহাসৰ স্তৰবিলাকৰ বিষয়ে আলোচনা কৰক। লিপিৰ বিকাশৰ ইতিহাসনো কেনেকৈ আৰম্ভ হৈছিলে বা উদ্ভৱ কালৰ পৰা বৰ্তমানলৈকে লিপিৰ বিকাশৰ ইতিহাসৰ স্তৰবিলাক ব্যাখ্যা কৰা বুলি ক'লে আপোনালোকে লিখিব। মই অলপ সজাই পৰাই লিখিছোঁ, কিতাপতকৈ অলপ বেলেগ ধৰণে চাব বুজিব পৰাকৈ। উত্তৰ লিখিব। লিপি হ'ল মানুহে উচ্চাৰণ কৰা ধ্বনিসমূহক প্ৰতিনিধিত্ব কৰা প্ৰতীক চিহ্ন বা ৰেখাচিত্ৰ। উদ্ভৱ কালৰ পৰা বৰ্তমানলৈকে লিপিৰ বিকাশৰ ইতিহাসক লিপি বিশেষজ্ঞসকলে 4টা স্তৰত বিভক্ত কৰিছে। সেইকেইটা হ'ল চিত্ৰলিপি, ভাৱলিপি, ভাৱ ধ্বনিমূলক লিপি আৰু ধ্বনিমূলক লিপি। এতিয়া চিত্ৰলিপিনো কি? প্ৰথম স্তৰত যেতিয়া এইটো হৈছে অতি আদিম স্তৰ চিত্ৰলিপি। আদিম মানুহে মনৰ ভাৱ বিভিন্ন প্ৰকাৰৰ চিত্ৰৰ সহায়ত ধৰি ৰখা পদ্ধতিকে চিত্ৰলিপি বোলা হয়। চিত্ৰলিপিক লেখন কলাৰ প্ৰাথমিক স্তৰ বুলি কোৱা হয়। আদিম মানুহে প্ৰকৃতিৰ বিভিন্ন পৰিঘটনাৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে শিলৰ মসৃণ পিঠি, গুহাৰ বেৰত বিভিন্ন চিত্ৰ অংকন কৰি ৰাখিছিল। দৰাচলতে মানৱ সভ্যতাৰ বিৱৰ্তনত মনৰ ভাৱ ধৰি ৰাখিবলৈ লিপিৰ অংকুৰণ এনে চিত্ৰবোৰৰ জৰিয়তেই আৰম্ভ হৈছিল। আদিম গুহাবাসী মানুহে মনত উদয় হোৱা ভাৱৰাশি তথা চৌপাশৰ বিভিন্ন ঘটনাৱলী চিত্ৰৰ মাধ্যমেৰে ধৰি ৰখা পদ্ধতিয়ে আদিম মানুহক এজনৰ মনৰ ভাৱ আন এজনলৈ প্ৰেৰণ বা সম্প্ৰসাৰিত কৰাত যথেষ্ট সহায় কৰিছিল। কোনো অখ্যাত চিত্ৰকৰে অংকন কৰা জন্তু এটাৰ ছবি দেখিয়েই প্ৰত্যক্ষদৰ্শীয়ে বুজি পাইছিল সেয়া কিহৰ চিত্ৰ। সময়ৰ অগ্ৰগতিত এই চিত্ৰলিপিৰ যথেষ্ট বিকাশ ঘটে আৰু কিছু পৰিমাণে ই প্ৰতীকাত্মক হৈ পৰে। উদাহৰণস্বৰূপে গৰু বুজাবলৈ পৰৱৰ্তী স্তৰত গৰুৰ সম্পূৰ্ণ ছবিটো অংকন কৰাৰ পৰিৱৰ্তে কেৱল শিং দুটাৰ সৈতে মূৰটো আঁকি থোৱা হৈছিল। যেতিয়া শিং দুটাৰ সৈতে মূৰটো আঁকি থৈছিলে তেতিয়াই গম পোৱা গৈছিলে যে এইটো গৰু বুলি মানুহবিলাকে গম পাইছিলে। ই অলপ পৰিৱৰ্তন হ'ল, প্ৰতীকধৰ্মী হ'ল। সময়ৰ লগে লগে চিত্ৰলিপিৰ প্ৰভূত উন্নতি ঘটে আৰু ই লাহে লাহে ভাৱলিপিলৈ ৰূপান্তৰিত হয়। ভাৱলিপি হৈছে চিত্ৰলিপিৰ এক বিকশিত ৰূপ। ছবি একোটাত অন্তৰ্নিহিত হৈ থকা বিমূৰ্ত ভাৱৰাশি প্ৰকাশ কৰাৰ প্ৰচেষ্টাৰ পৰিণতিস্বৰূপে ভাৱলিপিৰ জন্ম হয়। ভাৱলিপিত চিত্ৰৰ স্থান ৰেখা বা চিহ্নই দখল কৰা দেখা যায়। প্ৰথমতে চিত্ৰ আছিলে, তাৰপিছত চিত্ৰত কি হ'ল, এইবিলাক বিভিন্ন ৰেখা লিখিবলৈ ল'লে বা চিহ্ন আঁকিবলৈ ল'লে। সেইবিলাকে তেওঁলোকে নিজৰ যি ভাৱধাৰা প্ৰকাশ কৰিছিলে। ভাৱলিপিত অংকন কৰা প্ৰতীকটোৱে বস্তু এটিক প্ৰত্যক্ষভাৱে নুবুজাই, ইয়াৰ লগত জড়িত অন্তৰংগ ভাৱটিকহে বুজায়। উদাহৰণস্বৰূপে চকুত পানীৰ টোপাল আঁকিলে সি দুখৰ কথা বুজায়, বা অৰ্ধচন্দ্ৰৰ তলত তৰা আঁকিলে সি ৰাতিৰ অন্ধকাৰক বুজায়। এতিয়া যেনিবা সেই সময়ত কি হৈছিলে, যেতিয়া ভাৱলিপি আহিলে সেই ভাৱলিপিত যদি কোনোবাই চকু আঁকি দিছে আৰু চকু আঁকি দিয়াৰ লগে লগে তাত যদি পানীৰ টোপালৰ ছবি আঁকি দিছে তেনেহ'লে বুজা যায় যেনে দুখৰ কথা। আৰু যদি অৰ্ধচন্দ্ৰ আঁকিছে আৰু তাত তলত তৰাৰ চিহ্নটো দিছে তেনেহ'লে বুজা যায় কি হৈছে, ই অন্ধকাৰ ৰাতিৰ কথা বুজায়। ভাৱলিপিত ধ্বনি বুজাবলৈ ৰেখাচিত্ৰ বা আন কেতবোৰ চিহ্নৰ ব্যৱহাৰ কৰা হয়। 3. ভাৱ ধ্বনিমূলক লিপি। চিত্ৰলিপি আৰু ধ্বনিৰূপৰ সংমিশ্ৰণকে ভাৱ ধ্বনিমূলক লিপি বুলি কোৱা হয়। এই স্তৰত থকা সৰলীকৃত ৰেখাচিত্ৰবোৰৰ কিছু অংশ চিত্ৰধৰ্মী, কিছু অংশ ভাৱ প্ৰকাশক আৰু কিছু অংশ বস্তুটিৰ ধ্বনিৰূপৰ পৰিচায়ক। অৰ্থাৎ এই লিপিৰ কেতবোৰ চিহ্নচিত্ৰৰ লেখীয়া আৰু কেতবোৰ আখৰৰ লেখীয়া। সিন্ধু সভ্যতাৰ হৰপ্পা আৰু মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা চিলমোহৰৰ লিপি ভাৱ ধ্বনিমূলক লিপি
অথবা মিশ্ৰিতিৰ উদাহৰণ বুলি কিছু সংখ্যক লিপিবিদে মত প্ৰকাশ কৰিছে। তাৰপিছতে শেষৰটো আহিলে ধ্বনিমূলক লিপি। লিপিৰ বিকাশৰ ইতিহাসৰ অন্তিম তথা পূৰ্ণ বিকশিত স্তৰটো হ'ল ধ্বনিমূলক লিপি, যিটো এতিয়াও চলি আছে। এই স্তৰত অংকন কৰা চিহ্ন বা প্ৰতীকে বস্তু বা ভাৱ প্ৰকাশ কৰাৰ সলনি মানুহৰ মুখেৰে উচ্চাৰিত ধ্বনিবোৰকহে বুজাবলৈ লয়। যেনেকৈ কটো বুলি কোৱাৰ লগে লগে আমি এনেকুৱা ধৰণৰ কটো যে লিখি দিওঁ বা আঁকি দিওঁ, সেইটো চিহ্নই সেইটো বুজায়। এই ধ্বনিয়ে কোনো বস্তুৰ লগতে তাৰ লগত জড়িত ভাৱ দুয়োটাই প্ৰকাশ কৰে, অৰ্থাৎ মূৰ্ত বিমূৰ্ত সকলো প্ৰকাৰৰ ভাৱ এই লিপিৰ জৰিয়তে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পায়। এই ধ্বনিমূলক লিপিত অকল মূৰ্তই নহয়, বিমূৰ্ত ভাৱটোও প্ৰকাশ পায়। ধ্বনিমূলক লিপিৰ দুটা ভাগ, অক্ষৰ লিপি আৰু বৰ্ণলিপি। এতিয়া অক্ষৰ লিপিনো কাক বোলে অলপ কৈ দিছোঁ। সম্পূৰ্ণ ধ্বনি বৰ্ণ নুবুজায় মাত্ৰ আদি আখৰটোক বুজোৱা চিহ্নকে অক্ষৰ লিপি বোলা হয়। যেনে অসমীয়া ক, খ, চ আদি চিহ্নই প্ৰকৃতপক্ষে ক যোগ ক ক, খ যোগ ক খ, চ যোগ ক চ আদি ধ্বনি বৰ্ণ সমষ্টিকে বুজায়। কটো উচ্চাৰণ কৰোঁতে ইয়াত সোমাই আছে ক লগত, তাৰমানে ক উচ্চাৰণ হৈছে লাষ্টত ক, সেইটোকে ক'বলৈ গৈছে। অৰ্থাৎ অসমীয়া লিপিত ব্যৱহৃত ক, খ আদি একক ব্যঞ্জনবোৰ দেখাত একোটা গাইগুটীয়া বৰ্ণক বুজোৱা যেন লাগিলেও সেইবোৰৰ প্ৰতিটোৰে সৈতে একোটাকৈ অস্বৰ জড়িত হৈ আছে। আনহাতে বৰ্ণলিপিত প্ৰতিটো চিহ্নই একোটা বিশেষ বৰ্ণ বুজায় বা বৰ্ণ সূচায়, বিশেষ ধ্বনি বা বৰ্ণ সূচায়। এনেদৰে চালে দেখা পোৱা যায় যে লিপিৰ বিকাশৰ ইতিহাসক 4টা স্তৰত ভাগ কৰিব পাৰি। প্ৰতিটো স্তৰে সময়ৰ লগে লগে বিকাশ লাভ কৰি আজিৰ ৰূপ লাভ কৰিছে। এনেদৰে চাব আপোনালোকে এই কাকতখন অলপ গুৰুত্বপূৰ্ণ আৰু অকণমান আপোনালোকে টান পাব। এতিয়াৰ পৰা মই সেইকাৰণে দিব লৈছোঁ যাতে আপোনালোকৰ সহায়ক হয়, কাৰণ পৰীক্ষাৰ সময়ত বৰ লৰালৰি হয় আৰু মোৰো যথেষ্ট কষ্ট হয়, আপোনালোকৰো কষ্ট হয় মনত ৰাখিবলৈ। আচলতে খুব কম সময়ৰ ভিতৰতে মনত ৰখাটো বহুত টান এনেকুৱা ধৰণৰ পেপাৰ। সেইকাৰণে মই আপোনালোকে প্ৰথমৰ পৰা চাব, তেতিয়া মই উৎসাহ পাম দিবৰ কাৰণে। মই এই কাকতখনৰ প্ৰায়কেইটা প্ৰশ্ন উত্তৰ আগতীয়াকৈ দিবলৈ চাম আৰু বাকী কেইখনৰো মই মাজে মাজে দি থাকিম। নতুনকৈ অহাসকলে এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই মোক পৰৱৰ্তী ভিডিঅ' দিবলৈ উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।